এটা কথা কওঁ, যদি মোক কোনোবাই সুধে যে ডিম্পু তই নেক্সট জনমত অসমৰ কোনটো ঠাইত জনম ল'ব বিচাৰা, মই এইটো ঠাই ক'ম। মানে এই ঠাইটো মোৰ খুব ফেভাৰেট। এই এয়াৰপৰ্টৰ পৰা 10 কিলোমিটাৰৰ আশে পাশে পলাশবাৰী, বিজয়নগৰ, ধাৰাপুৰ। চাওক, গুৱাহাটী টাউনখনৰ ওচৰত, গুৱাহাটীত থকা যেনো নালাগে, ব্ৰহ্মপুত্ৰটো বেছি দূৰ নহয়, ধুনীয়া নেচাৰেল প্লেচো আছে, তাৰপিছত এয়াৰপৰ্টটোও কাষতে, ধুনীয়া পৰিৱেশ, মানে মোৰ মতে চব ফালৰ পৰা পাৰফেক্ট। কি নেচাৰেল প্লেচ, চানডুবি কাষতে, গুৱাহাটী টাউনত যাবৰ কাৰণে আধা ঘণ্টা, এয়াৰপৰ্ট কাষতে, চব। তো সঁচাকৈ ডিম্পু, ভাল লাগিল তোমাৰ কথাখিনি শুনি। এইখনেই হৈছে আমাৰ ঠাই। অকণমান আগৰ ফালে আছে পলাশবাৰী, আৰু এইফালে অকণমান আগৰ ফালে আছে ধাৰাপুৰ, আৰু আমাৰ এইখিনি গৰল বুলি কয়। দেখিছে কেনেকুৱা এটা ভিউ। তো ডিম্পু, তোমাৰ কথাখিনি খুবেই ভাল লাগিল।